নমস্কাৰ কুলুমবাই আজি আমাৰ গড়েশ্বৰ মিউনিচিপালিটি বৰ্ডৰ উদ্যোগত আমি ষ্টেট ফাণ্ডৰ পৰা এছপাৰেশ্যন ফাণ্ডৰ পৰা 15 লাখ টকা ৰাজহুৱা টয়লেট নিৰ্মাণ কৰা হৈছিল। এইটো আজি সম্পূৰ্ণৰূপে সজাই তোলা হৈছে। তাৰ কাৰণে আজি উদ্বোধনী কাৰ্যসূচী আছিল। আমি উদ্বোধনী কাৰ্যসূচীখন বৰ্তমান আমি কৰাই তুলিলোঁ। সকলো ৰাইজে বহু দিনৰ যিটো সমস্যা এই বজাৰৰ প্ৰাংগণত কোনো এনেকা পেচাবখানা বা পায়খানা নাছিলে। আজি যেহেতু পে কৰি ইয়াত আমি পায়খানা কৰিব লাগিব, পেচাব কৰিব লাগিব, এই নীতিটো আমাৰ অফিচিয়েলি প্ৰচেছৰ দ্বাৰা এটা চিষ্টেমেটিকলি আমি কৰাৰ কাৰণে হাতত লৈছোঁ। আৰু আজি যিহেতু ৰাইজক আমি গোটাই দিছোঁ, অলপ আৰু বাকী আছে আমাৰ ইয়াৰ পেটো আমি কিমান ধাৰ্য কৰা হ'ব এইখিনি আমি মিউনিচিপালিটি বৰ্ডে বহি আমি ঠিক কৰাই দিম। বাকী সদায় ৰাইজক মই এইটোৱে আহ্বান জনাইছোঁ, যিহেতু যিকোনো বস্তু অনুষ্ঠান নিৰ্মাণ কৰিলেও অলপ আদৰেৰে যে পুৰস্কাৰেৰে আমি ব্যৱহাৰ কৰিব লাগে। তাৰ কাৰণে ইয়াত যদি মানে আমি চৰকাৰী বস্তু বুলি যদি যধে মধে যদি আমি ব্যৱহাৰ কৰোঁ তেনেহ'লে সেই বনোৱা আৰু নবনোৱা সমানেই হয়। তাৰমানে সদায় ৰাইজক আমি আজি মিডিয়াৰ দ্বাৰা জনাইছোঁ, যিহেতু এই বহুদিনৰ এটা মানে যিটো সমস্যা মানে চেনিটাৰী লেট্ৰিন এইটো আমি নিৰ্মাণ কৰিছোঁ কষ্টৰে হিচাপে সকলোৱে যেন ভালকৈ ব্যৱহাৰ কৰে। এতিয়া শ্ৰদ্ধা ৰাইজ, আমাৰ বিটিআৰ চৰকাৰৰ পৰা আমি যিমান পাইছোঁ এইখিনি 8টা ৱাৰ্ডৰ যিখিনি কাম কাজ আহিছে সেইটো আমি কৰাই তুলিলোঁ। কিছুদিন আগতে আমি এনেকুৱা কমিউনিটি চেনিটাৰী লেট্ৰিনটো আমি কৰাই তুলিলোঁ। কমেও আমি 15টাতকৈ অধিক আমি পাবলৈ সক্ষম হৈছিলোঁ। আৰবানৰ পৰা পাইছোঁ আৰু মানে PNRD ডিপাৰ্টমেণ্টৰ ফালেও পাইছোঁ হিচাপে সেইখিনি কামবিলাক বৰ্তমানলৈ কৰিছোঁ। আৰু তাৰে ভিতৰতে মানে শুদ্ধ পানী খোৱাৰ কাৰণেও আমি ষ্টেট ফাণ্ডৰ পৰাও পাইছিলোঁ, সেইখিনিও আমি সজাই তুলি এইটো উদ্বোধন কৰাই দিলোঁ, ৰাইজক গোটাই দিছোঁ। আৰু মাৰ্কেটৰ ক্ষেত্ৰত যিখিনি আমি কৰিব লাগিছিলে বৰ্তমানৰ আমি কিছুমান আহা কথা আমি গম পাইছোঁ। 2-এদিন পিছত নিশ্চয় আমি সেইখিনি কামো অলপ কৰাই তুলিব পাৰিম। বিশেষ মোৰ ক'ব লগা নাই। গড়েশ্বৰ সমষ্টিৰ যিখিনি আমি বৰ্তমান পাইছোঁ, যেনেকৈ মানে ষ্টেট ফাণ্ডৰ পৰা আমি স্পেচিয়েলি চিফ মিনিষ্টাৰৰ ফাণ্ড এটা পাইছোঁ গৌৰৱ পদ হিচাপে, এইটো 60 লাখ টকা। এইটো মানে টেণ্ডাৰ চেণ্ডাৰ হৈ গ'ল, বৰ্তমান কাম ষ্টাৰ্ট হ'ব। আৰু তাৰ বাহিৰেও ড্ৰেইন আহিছিল, এইটো স্পেচিয়েল ফাণ্ডৰে, এইটো আমি ৱাৰ্ড বেচিছত দিয়া হৈছে। কৈৰাকীপাৰাত দিয়া হ'ল, আমাৰ 4 নম্বৰ ৱাৰ্ডৰ শান্তিপুৰত দিয়া হৈছে। ঠিক এনেকৈ কিছু আমি ফাণ্ড পাবলৈ সক্ষম হৈছে। বিটিআৰ ফাণ্ডৰ পৰা যিহেতু এখন আমি মিউনিচিপালিটি বৰ্ডৰ আণ্ডাৰত এখন পাৰ্ট নিৰ্মাণ কৰাৰ চিন্তা চৰ্চা লৈছোঁ। এই পাৰ্টৰ 64 লাখৰ এটা ফাণ্ড অহা কথা আছিলে, বৰ্তমানলৈকে আহি পৰা নাই, আহিব। এইটো আমি CSDৰ লগত অফিচিয়েল হেডৰ লগত কথা পাতি EM ডাঙৰৰ লগত কথা পাতি বৰ্তমান অনাৰ কাৰণে প্ৰচেছত আছে, এইখিনিও আনি দিম।